মাতৃভাষাটো ভালকৈ ক'ব নাজানে অ' য়েছ অ' ন' আৰু এইফালে নিজৰ অসমীয়া ভাষাটো ভালকৈ লিখিব নাজানে ক'ব নাজানে কিন্তু ইণ্টাৰনেশ্যনেল ৰেপ ষ্টাৰ একনক চাব গৈছে শ্বিলঙত মানে নেউলি কিছুদিনৰ আগত যে তই এটা ভিডিঅ' বনাইছিলি কৈছিলি অসমীয়া জাতিটো খাৰ খোৱা কেঁকুৰা জাতি যিসকলে নিজৰ মাতৃভাষাটো নাজানে তেওঁলোকে শ্বিলঙত আকৌ বোলে ৰেপ ষ্টাৰক চাব গৈছে তেনেহ'লে খানাপাৰাত কোন বাপেৰক চাবলৈ গৈছিলি হেল্ল' এটা কথা কওঁ আমেৰিকাৰ পপ ষ্টাৰ পষ্ট মেলনৰ দুটা মোৰ তাত টিকট আছে মানে বুজাই গ'ল তোৰ ভাগৰ বেপাৰখন ভাল চলি আছে মানে জাঙীয়া বেপাৰৰ পৰা ডাইৰেক্ট এতিয়া টিকেট বেপাৰীহে হ'লি মানে অসমলৈ পষ্ট মেলন আহি পেলাই তোক প্ৰমোশ্যনটো দি দিলে নেকি হাই হেল্ল' নমস্কাৰ মই মৃদুস্মিতা আজি গুৱাহাটীলৈকে আহিব আমেৰিকাৰ পপ ষ্টাৰ পষ্ট মেলনক লৈ বৰ্তমান বহুত বিতৰ্ক হৈ আছে পুষ মেলনে ফুপ মেলন গীটাৰ ভাঙি ভাঙি গীত গাই হাতত জোতাত লৈ মদ খাই জাঙিয়া পিন্ধি পিন্ধি সংগীত গাই তেওঁৰ নাম হ'ল ৰকষ্টাৰ আৰু আমাৰ জুবিন দাই মদ খাই ষ্টেজত উঠি গান গাই বাবে কি নাম দিম আত মদাই চাল মই এটা কথা বুজি নাপাওঁ অসম চৰকাৰৰ প্ৰতিটো সিদ্ধান্ত আপোনালোকে কিয় সন্মান নকৰে মোৰ মতে এনেকুৱা ছিংগাৰবিলাকক চাবলৈ যোৱাখিনি মূৰ্খ হ'ব লাগিব আৰু যিখিনি আনিছিলে সেইখিনিতো জধা মূৰ্খ হ'ব লাগিব কাৰণ আজি যদি এইজন ছিংগাৰ যদি আমাৰ অসমৰ হোৱাহেঁতেন বা আমাৰ অসমীয়া হোৱা হ'লে গোটেইটো ফালি থাকিলে হয় মানে তেটোতো কথা কৈছোঁ মই কিছুমান মানুহক কৈছোঁ দেই এয়া অসম চৰকাৰৰ অনুষ্ঠান নহয় এয়া আমেৰিকাৰ পপ ষ্টাৰ পষ্ট মেলনৰ এটা কনচাৰ্ট হয় আৰু এটা কথা আপোনালোকক মই কৈ থওঁ যিসকলে বিতৰ্ক কৰি আছে অসমত যিমানে কনচাৰ্ট হ'ব সিমানে অসমত ইকনমি বৃদ্ধি পাব মোৰ মতে ইকনমিকটো কম কণ্ট্ৰভাৰ্চিটো বেছি হ'ব কাৰণ অসমীয়া গামোচাখনক লৈ যিটো কৰিলে লীলা আবে জধা মূৰ্খ তহঁতৰ এইটো হৈ গৈছে নেকি ঢিলা আৰু মই এটা কথা কৈ দিওঁ আপোনালোকক জুবিন দা আমাৰ মাজত নাই হয় কিন্তু জুবিন দাই অন্য শিল্পীক সন্মান কৰিব শিকাই থৈ গৈছে শিল্পীক সদায় সন্মান কৰিব লাগে সেয়া ৰক ষ্টাৰে হওক সেয়া পপ ষ্টাৰে হওক বা অন্য কিবাই হওক মানে আজি ইয়াৰ ঠাইত যদি আমাৰ অসমৰ অসমীয়া ছিংগাৰ এজন যদি এনেকৈ পৰা হ'লে কি ক'লি হয় যে মদাহী মদ খাই ষ্টেজত উঠিছে কিন্তু আজি ই পৰাৰ বাবে তহঁতি যে চকু দুটা বন্ধ কৰি ৰাখিছ তহঁতক মই এটা কথাই ক'ম পাৰিলে কোলা কুকুৰ এটাৰ পৰা চকু দুটা মুটুৱাবি যাতে চকু দুটা খোল খায় মই আপোনালোকক ভালকৈ কৈছোঁ জুবিন দা আমাৰ মাজত নাই আমি সকলোৱে গম পাওঁ জুবিন দাই অকল অসমতে নহয় বিদেশ ছিংগাপুৰ নিউয়ৰ্ক লণ্ডন বিভিন্ন ঠাইত অনুষ্ঠান কৰিছে হয়নে নহয় আবে জধা মূৰ্খহঁত জুবিন দাৰ লগত তুলনা নকৰিবি জুবিন দা এজন ইউনিক আছিলে আৰু ই যে এই ষ্টেজত যে আলে বালে যে কৰি আছে আৰু তই যে ক'লি জুবিন দা বাহিৰতো প্ৰগ্ৰেম কৰিছিলে হয় জুবিন দা কৰিছিলে কিন্তু য'ত যিটো গান গাব লাগে জুবিন দা সেইটো গানে গাইছিলে ইণ্ডিয়াৰ বাহিৰত অসমীয়া গান গোৱা নাছিলে আৰু ই আমেৰিকাৰ পৰা আহি কি অসমত অসমীয়া গান গাইছে নেকি জুবিন দাই আনক ভাল পাইছিল গতিকে মই আপোনালোকক কৈ দিছোঁ এইটো অসম চৰকাৰৰ অনুষ্ঠান নহয় অসম চৰকাৰে খানাপাৰা ফিল্ডখন দিছে এইটো চিধা কথা আৰু কিছুমান যে মূৰ্খ কিছুমানে কৈ আছে আমেৰিকাৰ পপ ষ্টাৰ হু ইজ পষ্ট মেলন আবে জধা মূৰ্খ তোক কৈছোঁ এই কোলা চশমাখন পাৰিলে খুলি ল কাৰণ তোৰ চকুৰ লগত তোৰ মগজটো মানে বন্ধ হৈ আছে কোলা হৈ আছে পাৰিলে কোলা কুকুৰ এজনীৰ পৰা চকু দুটাত মুটুৱাই ল'বি যাতে ভালকৈ ক'ৰবাত দেখা পাওঁ আৰু বুজি পাওঁ গ্ৰেমি এৱাৰ্ড পোৱা পষ্ট মেলন হয় বুজি পাইছে পষ্ট মেলন কিমান এজন ভাল এজন পপ ষ্টাৰ হয় বুজি পাইছে আৰু মোৰ ভাগৰ আছে ঘেণ্টা হয় আমাৰ মাত্ৰ এজনে আছিলে কিং যিজন হৈছে জুবিন দা তাৰ বাহিৰে কাকো আমি ঘেণ্টা নামানো আমাৰ জুবিন দা ইউনিক আছিল আধুনিক আছিল যদি আমাৰ অংগৰাগ মহন্তক বিদেশত কোনোবাই বেয়া ব্যৱহাৰ কৰে আপোনালোকৰ কেনেকুৱা লাগিব হয়নে নহয় আমি শিল্পীক সদায় সন্মান কৰিব লাগে ইজনে সিজনক আগুৱাই লৈ যাব লাগে কাৰোবাৰ পইচা নাই আপোনালোকে নেচাব তেনে শ্বিলঙত যে আহিছিলে তই যে তেতিয়া কণ্ট্ৰভাৰ্চি কৰিছিলি আৰু ভিখাৰী চুদা তেতিয়া তোৰ পইচা নাছিলে নেকি মানে অসমত পিছে আছে অকল এই মানে ইংলিছ বুজি পায় লিখিব পাৰে ক'ব পাৰে বাকীবিলাক চবটো আনপঢ় গাঁৱাৰহে হয়